আনদিনাৰ দৰে আজিৰ ভিডিঅ'টোতো এক নতুন সোৱাদ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। গতিকে আজি নতুন ধৰণেৰে বনোৱা ছাগলী মাংসৰ ৰেচিপিটো আশা কৰিছোঁ মই আপোনালোকে শেষলৈকে চাব। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, নমস্কাৰ, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ। আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে ৰেচিপি ভিডিঅ'। আজি মই বনাব ওলাইছোঁ মটন কৰি ছাগলীৰ মাংস বনাব ওলাইছোঁ। গতিকে কেনেকৈ কি কৰোঁ, কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই যাম। আৰু এনেকুৱাকৈ বনালে মানে অলপ বেলেগ ধৰণৰ সোৱাদ আহে, নতুন এটা সোৱাদ আহে, নতুন জুতি আহে। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মটন কৰি বনাবৰ কাৰণে আজি মই এয়া লৈ লৈছোঁ বিলাহী, ডাঙৰ ডাঙৰ চাইজৰ 3টা বিলাহী কাটি লৈছোঁ। তাৰপিছতে 3খন তেজপাত মই ভালদৰে ধুই লৈছোঁ। এইখিনি ডাঙৰ ডাঙৰ চাইজৰ পিঁয়াজ 4টা কাটি লৈছোঁ। আৰু ইফালে নহৰু আদাখিনি নিজৰ অনুমানত লৈ লৈছোঁ। আৰু তাৰপিছতে এইখিনি মাংসখিনি। আৰু এতিয়া মই মিক্সিৰ জাৰটোত কেঁচা জলকীয়া, শুকান জলকীয়া 2 বিধ দি দিছোঁ। তাৰপিছত বাকীবিলাক বস্তু ইয়াতে মই এড কৰিম আৰু বস্তুখিনি পিচি ল'ম। এতিয়া জলকীয়াখিনিৰ লগতে ইয়াতে দি দিছোঁ মই 3টা লং। তাৰপিছতে জিৰা আমাক চাবুত জিৰাও লাগিব, গতিকে ইয়াতে অলপমান দি দিছোঁ আৰু যিমানখিনি লাগিব। আৰু তাৰপিছতে ইয়াতে মই দি দিছোঁ ইলাইচি, যিহেতু মই পিচি থৈ দিছিলোঁ গতিকে ইলাইচি পাউডাৰ ইয়াতে এড কৰি দিছোঁ, তেতিয়া মানে গোন্ধখিনি ধুনীয়াকৈ ওলাব। আৰু এতিয়া ইয়াতে মই মৰিচৰ পাউডাৰো দি দিম, আমি যিটো জালুক বুলি কওঁ, মৰিচৰ পাউডাৰো ইয়াতে মই দি দিম। আৰু এইটো 4-5টামান মৰিচৰ পাউডাৰ হ'ব, যিমানখিনি সিমানখিনি মই দি দিছোঁ আৰু 4-5টামানৰ সমানত। তাৰপিছতে মই এইখিনি জলকীয়া গুড়ি কৰি লৈ লৈছোঁ, মানে আধা পিচাকৈ জলকীয়া গুড়ি কৰি থৈ দিছোঁ। এইখিনি লাষ্টত ব্যৱহাৰ কৰিম, লগতে গৰম মছলা এইবিলাকতো লাগিবই। এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ ন। এইখিনি বস্তু পিচি ল'ম, ইয়াতে মই দি দিম নহৰু আৰু আদাখিনিও দি দিম। নহৰু আৰু আদাখিনিও দি দিছোঁ। আৰু এইখিনি বস্তু মানে পিচিম এনেকুৱাকৈ যাতে একেবাৰে মিহি হৈ নাযায়, তেনেকুৱাকৈ পিচিম এইখিনি বস্তু। তাৰপিছতে পিঁয়াজখিনিও পিচি ল'ম, কিন্তু একেবাৰে মিহি কৰি নেপেলাওঁ। বিলাহীখিনিও পিচিম, কিন্তু তেনেকুৱাকৈ আধা ডখৰীয়াকৈ, মানে তেনেকুৱাকৈ পিচিম। গোটেইখিনি বস্তু পিচি ল'ম, তাৰপিছত আজিৰ ৰেচিপিটো আৰম্ভ। এতিয়া এয়া চাওক, গোটেইখিনি বস্তু মই পিচি ল'লোঁ এনেকুৱা ধৰণে। আৰু বিলাহীখিনি এক্সট্ৰা আৰু পিঁয়াজখিনি এক্সট্ৰা কৰিছোঁ, আৰু বাকীখিনি গোটেইখিনি বস্তু একেলগে পিচি লৈছোঁ। জলকীয়া গোটেইখিনি একেলগে পিচি লৈছোঁ। এতিয়া কুকাৰ এটা গৰম কৰিছোঁ। কুকাৰটো গৰম হোৱাৰ পিছতে মই ইয়াতে প্ৰথমতে দি দিছোঁ জিৰা অকণমান। তাৰপিছতে মই পিঁয়াজৰ পেষ্টখিনি ভাজি লৈছোঁ, আৰু তাতে তেজপাত কেইখন যে ধুই থৈ দিছিলোঁ সেইখিনি দি দিছোঁ। আৰু তাৰপিছতে মই ইয়াতে দিলোঁ এতিয়া আদা নহৰু পেষ্টখিনি, জলকীয়াৰ সৈতে পেষ্ট কৰা। আৰু এই পেষ্টখিনি অলপ সময়ৰ কাৰণে ভাজিব লাগিব। ইয়াত মই তেল একেবাৰে কমকৈ ব্যৱহাৰ কৰিছোঁ, যিহেতু ছাগলী মাংস। আৰু মোৰ ভিডিঅ'টো এটা ক্লিপ ডিলিট হৈ গ'ল, গতিকে আপোনালোকক এনেকুৱা ধৰণে দেখুৱাবলগীয়া হৈছে। আৰু এতিয়া অলপ সময় মই পিঁয়াজৰ আদা নহৰু পেষ্টখিনি ভাজি লোৱাৰ পিছত ইয়াতে মই এতিয়া দি দিছোঁ বিলাহীখিনি। আৰু বিলাহীখিনি দিয়াৰ পিছত মই জুইটো একেবাৰে কমে ৰাখিছোঁ, একেবাৰে আৰম্ভণিতে জুইটো হাই ৰাখিছিলোঁ, তাৰপিছত ল' কৰি দিছোঁ। আৰু এতিয়া জুইটো একেবাৰে কম ৰাখিছোঁ, যিহেতু আমি তৰকাখিনি বনাই আছোঁ। আৰু এতিয়া মই ইয়াতে দি দিম নিমখ, বাকীবোৰ বস্তু দি দিম। আৰু এতিয়া মই ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ, হালধি, আৰু তাৰপিছতে বাকীবোৰ মছলাও দি দিম। ইয়াতে মই ব্যৱহাৰ কৰিছোঁ চিকেন মছলা, গৰম মছলা। সেইটো ক্লিপ মানে প্ৰথম ক্লিপটোতে ডিলিট হৈ গ'ল। আৰু এতিয়া ইয়াতে মই দেখিছেনে, এয়া জলকীয়া গুড়ি দি দিছোঁ। চিকেন মছলা আৰু গৰম মছলাখিনিও মই এই তৰকাখিনিতে দি দিছোঁ আৰম্ভণিতে, সেইখিনি দেখুৱাব নহ'ল। এতিয়া মই ইয়াত অকণমান ধনিয়া পাউডাৰ দি দিছোঁ, আৰু ধুনীয়াকৈ বস্তুখিনি ভালদৰে ইয়াৰ পৰা তেলটো ওলাই যোৱালৈকে ভাজিম। আৰু তাৰপিছতে ইয়াতে মাংসখিনি দি দিম। আৰু এতিয়া ইয়াতে মাংসখিনি দি দিলোঁ, ভালদৰে লৰাম। তাৰপিছতে এইখিনি বস্তু মই আধা ঘণ্টালৈকে ভাজিম। আৰু এনেকুৱা প্ৰচেছত ভাজিম, মই আপোনালোকক দেখুৱাই যাম ভিডিঅ'টোৰ জৰিয়তে। মাংসখিনি অকণমান সময় 2-1 মিনিটৰ কাৰণে ভাজিম। তাৰপিছত আকৌ কুকাৰৰ ঢাকনিখন দি দিম এনেকুৱা ধৰণে। আকৌ 2-1 মিনিটৰ কাৰণে ভাজিম, কুকাৰৰ ঢাকনিখন দি যাম মাজে মাজে। তেনেকুৱা ধৰণে মই প্ৰায় আধা ঘণ্টা সময় মাংসখিনি ভাজিম। আৰু তাৰপিছতে মই ইয়াত ব্যৱহাৰ কৰিম পানী।
পানী মই আধা কেজি মাংসত 2 গিলাচ আধামান ব্যৱহাৰ কৰিছোঁ, যিহেতু কুকাৰত পানী ইমান শুহি নাযায় গতিকে, আৰু মাংসখিনি আমি যিহেতু একেবাৰে গোটা বনাম গতিকে দেখিছেনে ইয়াত মটন কৰি যিহেতু কৰি বনাম গতিকে পানীটো কম পৰিমাণে দিম। আৰু এয়া দেখিছেনে মাংসখিনি মই প্ৰায় আধা ঘণ্টামানলৈকে এনেকুৱা ধৰণে ছেম প্ৰচেছ কৰি ভাজি যাম আৰু ঢাকনিখন দি যাম। জুইটো কিন্তু একেবাৰে ল' ৰাখিব লাগিব, নহ'লে জ্বলি যাব। আৰু এতিয়া মই এনেকুৱা ধৰণে ভাজোঁতে প্ৰায় আধা ঘণ্টা সময় মই ভাজিলোঁ। বহুত ধৈৰ্য সহকাৰে কৰিব লাগিব। আৰু কুকাৰত যেনেকৈ মানে বনাওঁ বহুত টেষ্টি হয়, কেৰাহীত বনোৱা নিচিনা নহয় আৰু বহুত টেষ্টি হয়। আৰু এতিয়া মই ইয়াতে পানী 2 গিলাচ আৰু আধামান দি দিলোঁ আৰু তাৰপিছত ধুনীয়াকৈ ঢাকনিখন মাৰি দিলোঁ। আৰু এতিয়া চাওক মাংস, এতিয়া মই 10-15টামান হুইচেল মৰাৰ পিছত মাংস এনেকুৱা হৈছে আৰু দেখিছেনে কিমান ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। এতিয়া মাংসখিনি মানে একেবাৰে হাড্ডিৰ পৰা নিজে নিজে ওলাই যায় আৰু ছাগলী মাংস আচলতে তেনেকুৱাহে হ'ব লাগে, তেতিয়া খাবলৈ ভাল লাগে। আৰু এয়া চাওকচোন, আৰু এনেকুৱাকৈ মাংস বনালে ছাগলী মাংস কোনেও নাখাওঁ বুলি ক'ব নোৱাৰে। ময়ো আচলতে ছাগলী মাংস নাখাওঁৱে, কিন্তু আজি খালোঁ। এয়া চাওকচোন তৰকাখিনি কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই আপোনালোকক কালাৰ আৰু দেখুৱাম, চাওক মাংসৰ কেনেকুৱা কালাৰ হৈছে। টেষ্টটো বাৰু গম নাপাব, হ'লেও ভিডিঅ'টোত দেখি আপোনালোকে আইডিয়া কৰিব পাৰিব। এয়া চাওক, ৱাও কালাৰ চাওক কিমান ধুনীয়া। এনেকুৱাকৈ ছাগলী মাংস বনালে কিন্তু কোনেও ক'ব নোৱাৰে যে মই ছাগলী মাংস নাখাওঁ। আৰু ময়ো নোখোৱা মানুহটোৱে খালোঁ আৰু সিদিনাখন ছাগলী মাংস। আৰু ভিডিঅ'টো বনাই থোৱা আজি বহুত দিনেই হ'ল, কিন্তু ভিডিঅ'টো দিওঁতে বহুত দেৰি হৈ গ'ল, এডিট কৰিব পৰা নাছিলোঁ। আৰু এয়া চাওক, ৱাও কালাৰ চাওক, এতিয়া আকৌ খাম লাগি গৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে আপোনালোকে ভিডিঅ'টো চাই আৰু ৰেচিপিটোৰ জৰিয়তে কিবা অকণমান শিকিব পাৰিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আৰু মোৰ ভিডিঅ' শেষলৈকে চোৱাৰ বাবে, ভিডিঅ'বিলাক চাই থকাৰ বাবে বহুত ধন্যবাদ। আজিলৈ ইমানেই, বাই বাই। নতুন এটা ভিডিঅ'ৰ সৈতে বহুত সোনকালে লগ পাম।